वेलकम बैक टू माई चैनल खायरुल हुसैन। এতিয়া আমি নৈ পাৰলৈকে আহিছোঁ। আমাৰ কাষৰে এখন নৈ আছে। বহু দিনৰ মূৰত ইয়ালৈকে আহিলোঁ, মনত পৰিল। প্ৰায় এবছৰমান হৈছে অহা নাছিলোঁ। এতিয়া আপোনালোকক এবাৰ দেখাই দিওঁ আমাৰ নৈখনৰ পাৰটো কেনেকুৱা লাগে। এবাৰ সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰক। ব'লা, ইফালে যাবলৈতো ভয় লাগে নহয়, কেনেকৈ যাওঁ। লাহে লাহে যাব লাগিব আৰু। আগতে আমি ইয়াতে মাছ মাৰিছিলোঁ, এতিয়া আৰু মাছ মাৰিবলৈ সময় নাপাওঁ, সেইকাৰণে আহিলোঁ আৰু। মই বাৰু মাছ মাৰিব নোৱাৰোঁ, আমাৰ ঘৰত আব্বাই মাছ মাৰে, তেওঁৰ লগত মই আহোঁ ইয়ালৈকে। ভয় লাগিছে ৰবা, পৰিব নেকি, হৈ আছে। আমাৰ আগতে ইফালে খেতি কৰিছিল, কুঁহিয়াৰ খেতি। য'ত কুঁহিয়াৰ আছে তাতে কুঁহিয়াৰ খেতি আছিলে। তাত ইয়াতে সৰিয়হ কৰিছিল, কুঁহিয়াৰ কৰিছিলে। এতিয়াহে নাই, কৰা নাই আৰু এতিয়া বৰ্তমানে। তাত দাদা এজনে মাছ মাৰি আছে, আমি অলপ আগলৈ যাওঁ, চাই আহোঁ মাছনো কি আহিছে। এবাৰ চাই আহোঁ বলক। এই পতা মাৰ দিছে, পতা গেলাইছে মানে। কমেও 15 দিনমানৰ পিছত এৰুৱাবলৈ হ'ব। পতা গেলাই আছে, ভালকৈ চাই লওক কেনেকৈ গেলাইছে। অলপ দূৰত মাছ মাৰি আছে, তালৈকে যাব নোৱাৰি বোকাৰ বাবে। চেষ্টা কৰি চাওঁ, যাব পাৰোঁ নেকি তালৈ। আহিছোঁ ৰ'ব ইয়াতে মাছ মৰা চাবলৈ। মাছ পাইছেনে? অঁ, কিমান সময় হৈছে ইয়ালৈ অহা? আহিছে নেকি? আপুনি পাইছেনে? ভালেই পাইছে দিয়ক মাছ। বেছি নহয়, অঁ, ঠিকে আছে দিয়ক। ইয়াতে মাৰিবনে এখৰা? অঁ, এবাৰ মাৰকচোন বাৰু চাওঁ। অঁ, পানী কমিলে মাছটো আহিব। পানী কমিলে ন, নাইকিয়াই হ'ব। অঁ, পানীচোন কমিলে, কমা যেন নেদেখি দেখোন। ইয়ালৈ পানী আছিলে নেকি? এই পতা তালৈকে পানী হৈছিলে, এই তালৈকে হৈছিলে পানী। কমিছে চাগে বহুত আৰু। পাৰ হ'ব পাৰি খোজকাঢ়ি? এতিয়া নোৱাৰি নেকি? অঁ, অঁ, জাল উঠাইছে তাতে। অঁ, নাই ইয়াতে মাছ সাজটো নৈৰ ফ্ৰেছ মাছেই পোৱা যায়। গুৱাহাটীত কি মাছ খাব। ইয়াত এখৰাত এটা মাছ আহিলে সেইটোও সোৱাদ ভাল আছে, সোৱাদ বেলেগ। এই কেইটামান মাছ পালেও যিকেইটা পোৱা যায় সেইকেইটাও সোৱাদ ভাল। অঁ, মাছৰ সোৱাদেই বেলেগ। অঁ, এতিয়া অলপ কমিছে আৰু। পানী কমিলে মাছটো বেছি উঠে নেকি ইয়াতে? পানী কমিলে মানুহৰ মাছ মৰা হেৰিটো বেছি হৈ যায়, মানুহৰ। অঁ, মানুহৰ মাছ মৰাৰ পৰিমাণ বেছি হৈ যায়, মাছ কমি যায়। অঁ, ঠিকে আছে দিয়ক। অঁ, অঁ, তেনেকুৱা সন্দেহ কৰে মানে। অঁ, সিফালে মাৰিলে পোৱা যায় দিয়ক, এই জালখনৰ কাষত। অঁ,
অঁ ঠিকে আছে দিয়ক ভাল মাছেই পাইছে বাৰু অঁ সোণাই মাছৰ টেম্পাৰ মানে সোৱাদেই বেলেগ আৰু নৈ পাৰলৈ আহিলে যাবলৈ মনেই নাযায় ইমান ধুনীয়া মনোহা পৰিৱেশ থাকিও ভাল লাগে ধুনীয়া বতাহ লাগি থাকে ইমান ধুনীয়া পৰিৱেশ চাওকচোন নৈ পানী কেনেকৈ বৈ আছে তাৰপিছতহে আপুনি ঘৰত গৈ খাব পাৰিব যদি ইমানখিনি কষ্ট নকৰিলেহেঁতেন নভৰে কষ্ট কৰিলেহে খাবলৈ মাছ এটা উঠাব লগা হ'লে কেনেকুৱা কষ্ট কৰিব লাগিব তাক বহুত কষ্ট কৰিব লগা হয় এই জালখন পানীলে চৰি আছে তাক আমি এতিয়া জাল দি ধৰি আনিছোঁ কিমান বুদ্ধি কৰি সেইটো হয় আমাকো সেনেকৈ বুদ্ধি কৰিব ঠিকে আছে দিয়ক ল'ব নে নল'ব সেইটো হয় ল'ব নে নল'ব এটা বতাহ আহি আছে যে বতাহৰ বাটো ভাল লাগিছে মানে ঠাণ্ডা চেঁচা বতাহ আহিছে মানে ব'লা এতিয়া আমি ঘৰলৈ যাওঁ বহুত ভাল লাগে ইয়াতে থাকি আগতে ইয়াতে বহি আছিলোঁ বহুত ভাল লাগিছিলে এইবোৰ বতাহ মাৰি আছে এতিয়া আমি উভতি আহিছোঁ ঘৰলৈকে যাবলৈ ইয়াতে গৰৈ মাছ থাকে এতিয়া আমি উভতি আহি আছোঁ ঘৰলৈ যাবলৈ সেইটো মাছ বামলৈ উঠি আহিছিল গ'ল এই বামলৈ উঠি আহিছিলে সেইটো মাছ এটা সেইখিনিলে নামি গ'ল তললৈ গুচি গ'লগৈ বামলৈ আহে মাছবোৰ ভাল লাগে কলগছ দিছে সেই পচিবৰ কাৰণে দিছে সোনকালে পচি যায় যেন এতিয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ আৰু যাওঁগৈ আৰু যাবলৈ আহিছে ঘৰলৈ তো দেখিলেই ভয় লাগে অলপ সাঁতুৰিব মই নাজানো ভালকৈ শিকিছিলোঁ এতিয়া নাজানো আৰু ভয় লাগে এতিয়া দেখিলে এইডোখৰতে যাবলৈ ভয় লাগিছে নহয় কি ঠাই চাওকচোন বাৰু ভয় লাগে তলতে এইটো গাত খহি পৰিলে আৰু বাচিব আশা নাইকিয়া হৈ যাব যেন পাওঁ তথাপি আহিছোঁ ভয় লাগিছে যদিও এতিয়া ঘৰলৈ যাওঁ বুলি উভতি আহিলোঁ ভাল লাগিল ইয়াতে এবাৰ আহিলোঁ এতিয়া আমি ঘৰলৈ যাওঁগৈ তাৰপিছত আকৌ আহিম কেতিয়াবা ইয়াৰ পিছত চাগে ইয়াতকৈ ভাল ঠাই দেখুৱাবলৈ চেষ্টা কৰিম ভাল কিবা আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু বেল আইকনটো বজাই দিব আপোনালোকে মোৰ এই ভিডিঅ'বোৰ পাই থাকিব এইডোখৰ এইটো ঘাট হয় আগতে ইয়াতে গৰু গা ধুৱাই ইয়াৰ মানুহ গৰু পাৰ হৈ আহিছে পতা এৰুৱাবৰ কাৰণে এনেকৈ বনাই লয় ইয়াৰ ওপৰত বহি পতা এৰুৱাই ভয় লাগিছে নেকি একো নহয় দিয়া আমি যাবলৈ আহিলোঁ এতিয়া আমি ঘৰলৈ যামগৈ বাইকখন লওঁ আৰু যাওঁ বাবু আহা